হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল বন্ধুসকল আজি আকৌ NRC বিষয়ে এক গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো অতি মনোযোগেৰে চাই থাকিব কিয়নো এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ NRC কৰ্তৃপক্ষৰ পৰা নিউজ হয় নহ'লে কিন্তু আপোনালোকে পিছত বিপদত পৰিব পাৰে বন্ধুসকল যোৱাকালিৰ পৰা পুনৰ হিয়াৰিঙৰ বাবে NRC হিয়াৰিং ষ্টাৰ্ট হৈ গৈছে যেটো নামনি অসমৰ মানুহে হিয়াৰিং দিব লাগিব গৈ উজনি অসমৰ জিলাসমূহত যিবোৰ জিলা নামনি অসমৰ পৰা বহুত দূৰত হয় আচৰিত বিষয়টো হৈছে সময় দিছে মাত্ৰ 48 ঘণ্টা অৰ্থাৎ 2 দিন আৰু এই 300-400 কিলোমিটাৰ দূৰত জিলাসমূহলৈ যাবলৈ নিৰ্দেশ দিছে NRC কৰ্তৃপক্ষৰ পৰা কিহৰ কাৰণে নামনি অসমৰ মানুহে উজনি অসমৰ হিয়াৰিং লৈ যাবলৈ মাতি পঠিয়ালে এই ভিডিঅ'টোত সবিশেষ ক'বলৈ আপোনালোকৰ লগত যত্ন কৰিম সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সকলোখিনি শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ আৰু নহলে কিন্তু শেষলৈ চাই নাথাকিলে একোই বুজি নাপাব পিছত আপোনালোকে বিপদত পৰিব পাৰে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ চেনেল নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব কাৰণ এনেকুৱা ধৰণৰ নতুন আপডেট আমি এইটো চেনেলতে দি থাকোঁ আৰু ভিডিঅ'বোৰ লাইক কৰি উৎসাহ জগাব কাৰণ এটা আপোনালোকৰ এটা লাইক মোক নতুন এটা ভিডিঅ' বনোৱাৰ প্ৰেৰণা দিয়ে NRC কৰ্তৃপক্ষৰ আজব কাণ্ড পুনৰীক্ষণৰ নামত নামনি অসমৰ জিলাসমূহৰ মানুহক উজনি অসমলৈ প্ৰেৰণ কৰিছে চূড়ান্ত NRC প্ৰকাশৰ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাতে NRC কৰ্তৃপক্ষৰ কিছুমান আজব কাণ্ডই চকু কপালত তুলিছে কিছু বিভিন্ন মহলৰ ইতিপূৰ্বে 27% ৰাজ্য আৰু 20% কেন্দ্ৰীয় চৰকাৰৰ পুনৰীক্ষণ আবেদন দিছিল মহামান্য উচ্চতম ন্যায়ালয়ত কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন নাকচ কৰা সত্ত্বেও আকৌ পুনৰীক্ষণৰ নামত সকলোলৈ জাননী প্ৰেৰণ কৰিছে অসমৰ NRC কৰ্তৃপক্ষৰ পৰা জাননী প্ৰেৰণত আচৰিত হ'বলগীয়া কোনো ধৰণৰ কথা নাই যদিও আচৰিত হ'বলগীয়া বিষয়টো হৈছে মানে নামনি অসমৰ মানুহক উজনি অসমলৈ মাতি পঠোৱা ঘটনা এই কাণ্ডই এক প্ৰকাৰ আতংক সৃষ্টি কৰিছে নামনি অসমৰ মানুহৰ মাজত বানপীড়িত দুখীয়া ৰাইজৰ মাজত জাননী পোৱা বেছিভাগেই বৰপেটা বকো ছয়গাঁও নগৰবেৰা ইত্যাদি যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল যিবিলাক এই লোকসকল NRC হিয়াৰিং দিবলৈ যাব লাগে গোলাঘাট যোৰহাট তিনিচুকীয়া যিবিলাক আপাৰ আছামৰ জিলাসমূহত আটাইতকৈ ডাঙৰ কথা হৈছে যে এই জিলাসমূহ যাবলৈ হ'লে কিমান সময়ৰ প্ৰয়োজন হ'ব এই সময় মাত্ৰ দিছে কিন্তু NRC কৰ্তৃপক্ষৰ পৰা জাননী প্ৰেৰণ কৰিছে অতি কম সময়ৰ বাবে জাননী প্ৰেৰণ কৰিছে 3 আগষ্টত আৰু হিয়াৰিং হ'ব লাগে 5 আগষ্টত এই সন্দৰ্ভত বৰপেটা NRC কৰ্তৃপক্ষৰ পৰা জানিবলৈ খোজাত তেওঁলোকে এইটো যুক্তি দিছে যে বৰপেটা আৰু যিবিলাক নামনি অসমৰ যিবিলাক NRC কৰ্তৃপক্ষৰ যিবিলাক মানুহ আছে কৰ্মকৰ্তা আছে সেইসকলবোৰ বহুত ব্যস্ত হৈ আছে যাৰ কাৰণে নেকি কিন্তু উজনি অসমৰ NRC কৰ্তৃপক্ষৰ মানুহে কামবোৰ কম আছে এনেকুৱা সেইকাৰণে নামনি অসমৰ মানুহক উজনি অসমলৈ প্ৰেৰণ কৰিছে এনেকুৱা যুক্তি দিছে যদিও কিন্তু ইয়াৰ আঁৰত কিবা বেলেগ ষড়যন্ত্ৰ আছে নেকি এতিয়া কথাটো হৈছে আপুনি আৰু হিয়াৰিং যদি আহে বা মোৰো যদি হিয়াৰিং আহে তেন্তে আমি আগতীয়াকৈ জানিলে ভাল হ'ব যে যদি 2 দিন আগতে হিয়াৰিঙৰ নোটিছখন আহে তেন্তে আমি 300-400 কিলোমিটাৰ যোৱাটো সম্ভৱ নহ'লেও অসম্ভৱ নিচিনা হৈ যাব সেয়ে আমি আগতীয়াকৈ কেনেকৈ জানিব পাৰিম যে আমাৰ হিয়াৰিং নোটিছখন কেইদিনাখন সেয়ে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ এই লিংকত আপোনালোকে ক্লিক কৰি চাব পাৰিব আপোনাৰ হিয়াৰিং নোটিছখন কেতিয়া শ্ব' হ'ব কেই তাৰিখত শ্ব' হ'ব এই গোটেইখিনি তথ্য আপোনালোকে এই লিংকৰ জৰিয়তে চাব পাৰিব আৰু যদি লিংকত চাবলৈ কোনো ধৰণৰ প্ৰব্লেম হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে যত্ন কৰিম চ' আজি আছিল এইখিনি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু যদি কোনো আপোনালোকৰ নাম হিয়াৰিং চেক কৰিবলৈ কোনো প্ৰব্লেম হয় কমেণ্ট কৰি জনাব মই সলিউশ্যন কৰাৰ যত্ন কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোকে জানক তো থ্যাংক ইউ বাই বাই টিল দেন টাটা